Hello guys, welcome back to my channel. So my name is Remoy. Guys, আজি এটা স্পেশাল ডে হয়। আজি হয় লক্ষ্মী পূজা। তো আমাৰ এতিয়া মায়ে গধূলি চাকি দিব, মন্দিৰত শৰাই দিব, দেন পুথিপাঠ পঢ়িব। তো এইবিলাক চব দেখাম আপোনালোকক। আৰু এতিয়া মায়ে ফুল ফল মূল এইবিলাক চব ৰেডি কৰি আছে। মই এতিয়া ফুল ছিঙিবলৈ যাম। চব আপোনালোকে চাই আহক একদম লাষ্টলৈকে। আজি ভিডিঅ'টো বহুতেই ভাল লাগিব। আৰু এতিয়া আমি লক্ষ্মী পূজাৰ শৰাই কাৰণে ফুল ছিঙিবলৈ আহিলোঁ। এয়া আমি ফুল ছিঙি ঘৰলৈ লৈ আহিলোঁ আৰু এয়া গধূলি সময় হৈ গ'ল আৰু এতিয়া আমি লক্ষ্মী মাৰ নামত চাকি জ্বলোৱা আৰম্ভ কৰিলোঁ। যিহেতু লক্ষ্মী মায়ে ঘিউ চাকি ভাল পায়, সেইকাৰণে আমাৰ মায়ে ঘিউ চাকি জ্বলাব লৈছে। এতিয়া আমাৰ মা শৰাইখন সজাই আছে। যিহেতু লক্ষ্মী মাক ধান আগবঢ়ায়, সেইকাৰণে আমাৰ মায়ে এতিয়া ধান আগবঢ়াইছে। এয়া আমাৰ লক্ষ্মী মাৰ নামত আগবঢ়োৱা শৰাই। লক্ষ্মী মাই যিহেতু গোলাপ ফুল ভাল পায়, সেইকাৰণে আমি এপাহি গোলাপ ফুলেৰে শৰাইখন আগবঢ়াইছোঁ। আৰু এয়া আমি লক্ষ্মী মাৰ নামত কেঁচা পিঠাগুড়িৰ লাড্ডু বনাইছোঁ। আৰু এয়া আমি লক্ষ্মী মাৰ কাৰণে পায়সো বনাইছোঁ। এয়া আমি বাহিৰত চাকি জ্বলাবৰ কাৰণে আৰম্ভ কৰিছোঁ। এয়া আমি বাহিৰৰ পৰা এগছি এগছি চাকি জ্বলাই আহিছোঁ।
ঘৰৰ মন্দিৰৰ চাকি গছি। এয়া আমাৰ তুলসী তলতো এগছি চাকি। এতিয়া মই অলপ ধূনা ঘূৰাই দিছোঁ। এয়া আমাৰ মায়ে ধূপ জ্বলাই আছে। এয়া আমাৰ আগবঢ়োৱা শৰাইখন। আৰু এয়া আমি পূজা কৰিলোঁ, পুথি পাঠ পঢ়িলোঁ। আজিৰ কাৰণে ইমানেই আছিল। লগ পাম মোৰ নেক্সট ভিডিঅ'ত।